বাট আমাৰ পৰিষদীয় সমষ্টিত পাঁচনৈ চেৰপাক পৰিষদীয় সমষ্টিত আজি আমাৰ ওয়াৰ্কাৰসকলৰ এটা মানে কৰ্মী সভা আছিলে। এখন কৰ্মী সভাত আমি যি দেখিছোঁ আমি ভবাতকৈ মানে ডাবল আমাৰ কৰ্মীসকলে আজি অংশগ্ৰহণ কৰিছে অতি উৎসাহেৰে আৰু বিশ্বাসৰে আজিৰ সভাখনত আমাৰ যথেষ্ট সংখ্যক মহিলা যুৱ আৰু আমাৰ BPFৰ এটা ছাত্ৰ সংগঠন BSU তিনিটা সংগঠনৰ যৌথ সভাত যথেষ্ট সংখ্যক আমাৰ কৰ্মীসকলে অংশগ্ৰহণ কৰিছে আৰু অতি আত্মবিশ্বাসেৰে সকলো কৰ্মী আজি ঘৰৰ পৰা ওলাই আছে যে আগন্তুক BTC কাউন্সিল নিৰ্বাচনত আমি পাঁচনৈ চেৰপাং সমষ্টিৰ পৰা আমি বিপুল ভোটত জয়ী হ'ব পাৰিম আৰু আমি কেন্দ্ৰীয় সমিতিৰ পৰা পাঁচনৈ চেৰপাংটো 100% জিতাব পাৰিম বুলি আমাৰ এটা আত্মবিশ্বাস হৈছে। মানে 200তকৈ অধিক বৰ্তমান চৰকাৰত থকা মানে ৰাজনীতি দলৰ পৰা আহি আজি 200তকৈ অধিক মানে কৰ্মীসকলে আজি BPF দলত যোগদান কৰিছে। তেখেতসকলে ইতিমধ্যে গম পাইছে যে আগন্তুক সময়ত BPFে BTC চৰকাৰ গঠন কৰিব যাই আছে আৰু সমগ্ৰ BTCৰ এতিয়া মানে BPFৰ যি মানে হাৱা চলি আছে সকলো ৰাইজে BTCবাসী ৰাইজে বুজি উঠিছে। আজিৰ তাৰিখত মানে বৰ্তমান চৰকাৰত থকা UPPলে যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিল 2020 চনৰ তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত তেখেতসকলে বহুতখিনি উন্নয়নৰ কথা ৰাইজক প্ৰতিশ্ৰুতি দিছিল, কিন্তু 5টা বছৰ সম্পূৰ্ণ হৈ যোৱাৰ পিছতো তেখেতসকলে কোনো ধৰণৰ উন্নয়নৰ কাম কৰিব পৰা নাই। তেখেতসকলে ৰৌতাত এটা অৰ্গানিক ইউনিভাৰ্চিটি বনাব আমাৰ খেতিয়ক ৰাইজৰ কাৰণে। আজিতো 5টা বছৰ উকলি যোৱাৰ পিছতো আমি কোনো ধৰণৰ কাম আৰম্ভ কৰা দেখা নাই। ভৈৰৱকুণ্ডত তেখেতসকলে কৈছিল ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটি বনোৱাৰ মানে কথা কৈছিল। ওদালগুৰিৰ অন্তৰ্গত অম্বাগাঁৱত তেওঁলোকে NIT নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি বিভিন্ন ধৰণৰ ইঞ্জিনিয়াৰিং কলেজ মেডিকেল কলেজ বনাম বুলি তেখেতসকলে মানে প্ৰতিশ্ৰুতি দিছিল। আজি ক'ত আজিতো মানে এটাও কাম তেওঁলোকে আৰম্ভ কৰিব পৰা নাই। 5টা বছৰ তেওঁলোকৰ চৰকাৰৰ যি কাৰ্যকাল আজি মোটামুটি সমাপ্ত হৈ গৈছে আৰু ইয়াৰ কাৰণে ৰাইজে আজি পুনৰ মানে পৰিৱৰ্তন বিচাৰিছে যে হাগ্ৰামা মহিলাৰ নিচিনা শাসক ভাল এজন শাসক ব্যক্তি আৰু মানে আমাৰ BTC অঞ্চলত নাই, যাৰ ফলত আজি যোনে যিমানে নকওক হাগ্ৰামা নিচিনা মানে BTCখন চলাব পৰা এজন দক্ষ ব্যক্তি আৰু দ্বিতীয়জন নাই। বোলে সময় ক'ত আছে। ছুইজাৰলেণ্ডটো এইটো প্ৰাকৃতিকৰ কথা, এইটো কোনোবা মানুহে বনাম বুলি ক'লে বনাব পাৰে নেকি? সেইটো এটা ছুইচাইড মানে এইটো ছুইচাইডেল এটা শব্দ হয়। তেখেতসকলে ভুল ক্ৰমে কৈ পালে ছুইচাইড কৰি পালে নিজৰ জিভাত। মানে ছুইজাৰলেণ্ডটো কেনেকৈ সম্ভৱ হ'ব? এইটো সপোনতো নহয় বাস্তৱৰ কথাটো দূৰৰে কথা, এইটো কেতিয়াও সম্ভৱ নহয়। মানুহক অসম্ভৱ কথাবিলাক কৈ ফালে তেওঁলোকে ভোট মানে খুজিছিল, পৰিৱৰ্তনৰ শ্লোগান গাইছিল, মানে ঘৰে ঘৰে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আজি ক'ত গ'ল? আমাৰ যুৱতীসকলৰ সংস্থাপনৰ কথা, শিক্ষিত নিবনুৱা সমস্যা তেওঁলোকে মানে সমাধান কৰিম বুলি কৈছিল, আজি ক'ত গ'ল? চ' এটাও প্ৰতিশ্ৰুতি আজিৰ তাৰিখত তেওঁলোকে ৰক্ষা কৰিব পৰা নাই, যাৰ ফলত BTCবাসী ৰাইজে পুনৰ পৰিৱৰ্তন বিচাৰিছে আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া পুনৰ BTCখন চলোৱাটো সকলো ৰাইজে আজি বিচাৰিছে। এইটো সম্ভৱেই নহয়, এইটো ভগৱানে সৃষ্টি কৰিব লাগিব। চ' ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ছাৰে তেওঁ মানে নিজৰ ভাষাত এনে ধেমালি সুৰত কৈ আছে যে সঁচাকৈ বাস্তৱত ছুইজাৰলেণ্ড নামৰ দেশখন কেনেকা সেইটো চাবৰ কাৰণে আমাৰ BTCৰ পৰা ছুইজাৰলেণ্ডলৈ ফ্লাইটৰ টিকেট কাটি মানুহবিলাক পঠাই দিব, সেইটোৱে কৈ আছে ছাৰে।